নমস্কাৰ, মই নুৰজামান উপস্থিত আছোঁ আছাম স্পট নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত এক বিশেষ বিগ ব্ৰেকিং নিউজ লৈ। আজিৰ ব্ৰেকিং নিউজ, নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক কৃষক সভাৰ 25 সংখ্যক অসম ৰাজ্যিক সন্মিলনৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে এইবেলি অসম ৰাজ্যিক কৃষক সভা 25 সংখ্যক অসম ৰাজ্যিক সন্মিলনখনি অহা 29, 30 আৰু 31 অক্টোবৰ 2022 নলবাৰীত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকক আকৌ জনাইছোঁ, এইবেলি অসম ৰাজ্যিক কৃষক সভাৰ 25 সংখ্যক অসম ৰাজ্যিক সন্মিলনখনি অহা 29, 30 আৰু 31 অক্টোবৰ 2022 নলবাৰীত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 8 মে'ৰ দিনা দিনৰ 11 বজাৰ পৰা নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনত সন্মিলনৰ অভ্যৰ্থনা সমিতি গঠনৰ বাবে নলবাৰীৰ গণতান্ত্ৰিক প্ৰগতিশীল সচেতন জনসাধাৰণৰ লগতে কৃষক শ্ৰমিক আন্দোলনৰ কৰ্মী সমৰ্থকসকলৰ এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। সভাত নিৰ্দিষ্ট সময়ত আপোনালোকক উপস্থিত থাকিবলৈ আহ্বান জনাইছে। স্বাধীনতা সংগ্ৰামৰ কৃষিজীৱী আৰু শ্ৰমজীৱী জনসাধাৰণৰ ঐক্যবদ্ধ কৰাৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা দেশৰ ঐতিহ্যমণ্ডিত এই কৃষক সংগঠনটোৱে স্বাধীনোত্তৰ কালৰে সম্প্ৰীতি দেশৰ কৃষি কাৰ্যৰ লগত জড়িত 65% অধিক লোকৰ লগতে ব্যাপক জনসাধাৰণৰ কল্যাণ আৰু গণতন্ত্ৰৰ হকে নিৰলস সংগ্ৰাম চলাই আহিছে। সাম্প্ৰতিক পৰিস্থিতি অসম ৰাজ্যিক কৃষক সভাৰ প্ৰস্তাৱিত নলবাৰী অধিৱেশনৰ গুৰুত্ব অপৰিসীম। আজিৰ এই ব্ৰেকিং নিউজ দি আপোনালোকৰ পৰা মই নুৰজামান বিদায় লৈছোঁ। ধন্যবাদ।